তামোলপুৰৰ কুম্ভিজাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ, বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ সা-সামগ্ৰী তহিলং। বৃহস্পতিবাৰে দিনৰ 1 বজাত ঘটনাস্থলীত তামোলপুৰৰ সাংবাদিক উপস্থিত হৈ বাতৰি সংগ্ৰহ। তামোলপুৰৰ কুম্ভিজাৰ গাঁৱত নিশা দুটা বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা কুম্ভিজাৰ গাঁৱত হাতী দুটাই প্ৰৱেশ কৰি এইদৰে ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ লগতে সকলো সা-সামগ্ৰী। বিদ্যুতৰ তাঁৰ ছিঙি পৰিয়ালৰ গৃহটিত বহু সময় ধৰি চলাই তাণ্ডৱ। আনৰ ঘৰত লুকাই কোনোমতে প্ৰাণ ৰক্ষা পৰিয়ালকেইটিৰ। ঘৰৰ ভিতৰত থকা চাউলৰ বস্তাও দাঙি লৈ যায় বুলি মন্তব্য পৰিয়ালৰ লোকৰ। ঘটনাস্থলীত উপস্থিত হৈছে ইতিমধ্যে বগৰীখুটি বন বিভাগৰ লোক। এতিয়া ভাঙিছে তোমাৰ গেছৰ চৌকা আছিল, এটা গেছৰ চৌকাকেইটা ভাঙিলে, আৰু চানিষ্টাৰ আছিল এইটোও ভাঙিলে, আৰু এটা আলমাৰী আছিল এইটোও ভাঙিলে। তাৰপিছত ধানৰ খাৰ আছিল এইটোও ভাঙিলে। তাৰপিছত ধানৰ খাৰটো ভাঙি কিনে 6 মোন 7 মোন ধান সিহঁতে খাই শেষ কৰলাক। চাউলৰ বস্তা এটা আছিল, চাউলৰ বস্তাৰো এটা চাউলৰ বস্তা আছিল, চাউলৰ বস্তাটো ক'ত ললাক, চাউলটো পৰি পৰি আছে, কিন্তু বস্তাটো নাপালো, চাউলটো খাই দিলাক। বাকী আৰু বিভিন্ন বস্তু আৰু ক্ষতি কৰিলে, আৰু ইমানটো নাম ক'ব নোৱাৰো, বহুত বস্তু আনি লাইনত তাৰো ছিঙিছে। মানুহকেইটা পিছত মানে হাত পাই কিনে তাৰপিছত যেতিয়া বেৰাটো ভাঙিছে তেতিয়া মানে পাৰ হৈছে, হাতীটো চাই কিনে মানুহক চলিকেইটাক আন ঘৰত মানে দাউৰি পলাইছে, আৰু নিজৰ জীৱনটো বচাৰ কাৰণে অলপ মানে আঁতৰি গ'ল। আৰু আঁতৰি যাব গ'লে মানুহ গাঁৱৰ মানুহকেইটা আগবাঢ়ি আহিলে। আগবাঢ়ি অহাৰ পিছত এই হাল্লা চাল্লা কৰাৰ পিছত এই চাউল গেলা বস্তাটো লৈ সি আঁতৰি গ'ল। ধানৰ বস্তা উঠাই লৈ গ'ল, ধানৰ বস্তাটো উঠাই লৈ কিছুমান ধান আৰু ফেকাই দিছে, আৰু খাইছে, আৰু কিছুমান ফেকাইছে, কিন্তু চাউলৰ বস্তাটো লৈয়ে গেল। লৈ যাই কিনে বস্তাটো পোৱা নাই, আৰু বস্তাটো কি কৰিছে, কিন্তু চাউলটো পৰি পৰি গৈছে যে এইটো মই দেখা পাইছো। কিমানটা আহিছিলে? ৰাতি 12:30 মান বজাত আহিছিল। কিমানটা আছিল? দুটা আছিল। দেখিছে আপোনাৰ? দুটা দেখা পাইছো আমি, দুটাই আহিছিল। এই দুটা আহি কিনে ইমান মানে চাউলৰ বস্তাটো কহাই দি লৈছে, এইটো আমি গমেই নাপাওঁ। আমাৰ সেইটো ঘৰত ঘৰৰ বেৰা আৰু চাৰ্ভেটো আপি আছিল, তাক মানে ঠেলি পাৰ কৰি দিলাম। পিছত মই ঘুমটিৰ পৰা হাৰি পাৱাৰ পিছত কি ক'লাম, মই কৈছো বান্দৰ আহিল নেকি আজিও? কেইদিন আগত বান্দৰ আহিছিল। উঠি চাওঁ যে এইটোতো বান্দৰ নহয়, হাতী। চাওঁ ইয়াতে পাকঘৰৰ ওচৰৰ পৰা ধানটো বেৰা চেৰা ভাঙিল, ইয়াৰ পিছত এই চবকেইটা ভাঙি আছে। পিছত এইপিনে হাতী গেল, এইপিনে কুৱাৰ ওচৰত ধান লয়, ধান চান লৈ, আৰু এইটো পেলাই চেলাই চব চাউল আছিল এইটোও পেলাইছে। ইয়াৰ পিছত হাতীৰ পিছত লাষ্টত লাইনত তাৰো ছিঙিল। ছিঙাৰ পিছত চাউলৰ বস্তা টানি লৈ গৈছে, চাউল নাই, কেতিয়াও নাই ঘৰত, পথাৰত লৈ গৈছে। পথাৰত খাই চেছ কৰিছে। এতিয়া কি কৰিছে, চাউল আছে তাক পেলাই দিছে ইয়াতে চাউল। কি নাম আপোনাৰ? বীৰেন। ঘৰত আপোনালোক কোন কোন আছিল তেতিয়া? আমাৰ এই মীৰা, ৰীতা, এই ৰাজদীপ, বীৰেন, 4জন আছিল।